गिबि रोंनांगोना होनोना ओइदिबो मानसि दं सेंग्रा बे खाथिया जगार जाखांनायनि उनाव आरो खाथिया जेबो टिसि बानाय मा महर होनदों बेखौ फारौ महर बेयाव मोनबेसे होदो ओरै मोनथाम ডিষ্ট্ৰিক্টৰ অন্তৰ্গত চালবাৰী নিখিল বড়ো ছাত্ৰ সন্থা চালবাৰী আঞ্চলিকৰ যিটো ছামাৰ ভেকেশ্যনৰ সময়ছোৱাত যি মানে ছামাৰ কোচিং কেম্প মানে আয়োজন কৰিছে 20 তাৰিখলৈকে হ'ব তাতে আজি এটা ইউনিক প্ৰগ্ৰাম আমি লৈছোঁ ইউনিক প্ৰগ্ৰামটো হৈছে কি আমাৰ যিটো মানে নৱ প্ৰজন্ম বৰ্তমান যি মানে ৱৰ্ক কালচাৰটো হেৰাই গৈছে গতিকে ৱৰ্ক কালচাৰটো আমি মানে ইমপ্ৰুভ কৰিবৰ কাৰণে এটা মানে আয়োজন কৰিছোঁ প্ৰগ্ৰাম আয়োজন কৰিছোঁ কি তেওঁলোকক এটা ডেমো আমি কেনেকৈ আমাৰ হাতৰ কামবিলাক কৰি নিজৰ ভৰিত থিয় হ'ব পাৰে বা নিজৰ যিখিনি ইকনমিকেল নিডছ যিখিনি আমাক লাগে সেইখিনি যাতে তেওঁলোকে কৰি ল'ব পাৰে সেইটোৰ বিষয়ে আমি আজি ডেমো এটা কৰিছোঁ ডেমোটো হৈছে কি আমাৰ যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বাঁহৰ যিবিলাক মানে ব্যৱহাৰকাৰী বস্তুবিলাক যেনেকৈ আমি ক'ব লাগিব কি খাদা জেখাই খবাই চেন ঠিক তেনেকৈ হেণ্ডমেড মানে বিচনী হেণ্ড ফেন বুলি ক'ব এইবিলাক বস্তুটো নৱপ্ৰজন্মক শিকোৱা হৈছে এই বছৰ আমি সেইটো মডেল হিচাপে লৈছে অহা বছৰ বা নেক্সট বছৰৰ পৰা সেইটো যদি কৰিব পাৰোঁ আমি নিশ্চয় এক সপ্তাহমানৰ এটা ৱৰ্কশ্বপ বা কৰ্মশালা আয়োজন কৰি সেইটোৰ বিষয়ে মানে এটা এৱাৰনেছ মানে আনিম বুলি আমি ভাবিছোঁ সেইটো মডেলটো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্টৰ মাননীয় প্ৰেছিডেণ্ট উমেশ দৈমাৰী ডাঙৰীয়াৰ মানে যি চিন্তাধাৰা সেই চিন্তাধাৰাৰ পৰা সেইটো মানে কৰা হৈছে তেখেতে মোক ক'লে কি তেনেকুৱা মানুহ বিচাৰক যি মানুহে কি মানে নৱপ্ৰজন্মক শিকাব পাৰে তো মই লৈ আনিলোঁ কি বেতবাৰীৰ যি হাজবেণ্ড ৱাইফ দুইজনী তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে দৈনন্দিন জীৱনত সেইটো তেনেকুৱা কাম কৰিয়ে দৈনন্দিন বজাৰত যিখিনি তেওঁলোকক মানে টকা লাগে বা পইচা লাগে সেইখিনি তেওঁলোকে আৰ্জি পেলাই ঘৰটো আৰামছে চলাই আছে গতিকে সেইটো এটা মানে মডেল হয় এটা মানে কি বুলি কয় এক্সাম্পল হয় কি আমাৰ সমাজত যদি আমি ফাইনেন্সিয়েল মানে সেলফ হেল্প হ'বলৈ হ'লে আমি বাঁহৰ মানে বস্তুবিলাক কৰিও আমি ব্যৱহাৰ মানে সেইবিলাকৰ ব্যৱহাৰটো যদি দৈনন্দিন জীৱনত কৰে আমি নিশ্চয় এটা ভাল মানে সুখী পৰিয়াল আমি মানে গঢ়িব পাৰোঁ আমাৰ অসমত যিহেতু এভেইলেবল ৰ ইনগ্ৰিডিয়েণ্টছ বুলিলে মানে বাঁহকে আমি মানে ক'ব পাৰোঁ থলুৱা বস্তু যিহেতু অসমত 51টা জাতৰ মানে বাঁহ আছে বুলি আমি জানো কিন্তু আমাৰ এই অঞ্চলত 3-4মান প্ৰকাৰৰ বাঁহটো আমি পাওঁ এভেইলেবল গতিকে যদি সেইবিলাকৰ পৰা আমি এইবিলাক মানে বস্তু বাহিনীবিলাক কৰি বজাৰত বিক্ৰী কৰিব পৰা যায় প্ৰফেশ্যনেলি এইবিলাক স্কিলছটো লৈ পেলাই তেতিয়া আমাৰ নৱপ্ৰজন্ম সেইটোৰ পৰাও বহুতখিনি মানে জব অপৰচুনিটি বা আনএমপ্লয়মেণ্ট সমস্যাটো নিশ্চয় অলপ হ'লেও সকাহ পাব বুলি আমি আশা কৰিব পাৰোঁ ব্যৱহাৰ কৰিব লগা সামগ্ৰী নিজৰ ঘৰৰ কাৰণেও ব্যৱহাৰ কৰিব নিজৰ ঘৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব আৰু যদি প্ৰফেশ্যনেলি সেইটো মানে ল'ব বিচাৰে প্ৰফেশ্যনেলিও কৰিব পাৰে যিহেতু আজিকালিতো আমি জানো বেম্বু টেকন'লজিটো বহুত মানে গঢ় লৈ উঠিছে অসমতো বেম্বু ক্ৰাফ্টটো এটা ফেমাছ উদ্যোগ হিচাপে গঢ় লৈ উঠিছে গতিকে আমি ভাবোঁ অহা দিনবোৰত এইবিলাকৰ মানে ব্যৱহাৰবোৰ নিশ্চয়কৈ ইক' ফ্ৰেণ্ডলি ব্যৱহাৰ হিচাপে মানে পৰিগণিত হ'ব আৰু মানুহবিলাকে এইটো মানে আঁকোৱালি ল'ব আজি দেখিছোঁ কি 150মান ল'ৰা ছোৱালী হ'ব চাগে ক্লাছ 6ৰ পৰা 10লৈকে 150মান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে খুব আগ্ৰহী মানে দেখুৱাইছে